নমস্কাৰ বহু দিনৰ বিৰতিৰ মূৰত পুনৰ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত যোৱাকালি সম্প্ৰসাৰণ ঘটা মন্ত্ৰীসকলৰ নাম লগতে তেওঁলোকে কি কি দপ্তৰ লাভ কৰিছে সেই সকলোসমূহ আপোনালোকে এই ভিডিঅ'টো চাই গম পাব। তেন্তে আহক পলম নকৰি ভিডিঅ'টোৰ আৰম্ভণি কৰোঁ। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত প্ৰধানমন্ত্ৰীৰ হাতত আছে কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, পাৰমাণৱিক শক্তি, মহাকাশ, সকলো জৰুৰী নীতি সম্পৰ্কীয় ইছ্যু আৰু মন্ত্ৰীসকলক আবণ্টন নিদিয়া আন মন্ত্ৰালয়সমূহ। কেবিনেট মন্ত্ৰীসকল হ'ল ৰাজনাথ সিং, তেওঁৰ হাতত আছে প্ৰতিৰক্ষা বিভাগ, অমিত শ্বাহৰ হাতত আছে গৃহ আৰু সমবায় বিভাগ, নীতিন গাডকাৰীৰ হাতত আছে পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ, নিৰ্মলা সীতাৰমণৰ হাতত আছে বিত্ত আৰু কৰ্পৰেট এফেয়াৰ্ছ, নৰেন্দ্ৰ সিং টোমৰৰ হাতত আছে কৃষি কৃষক কল্যাণ বিভাগ, ডক্টৰ এছ জয়শংকৰৰ হাতত আছে বৈদেশিক পৰিক্ৰমা, অৰ্জুন মুণ্ডাৰ হাতত আছে জনজাতি পৰিক্ৰমা, স্মৃতি জুবিন ইৰাণীৰ হাতত আছে মহিলা শিশু বিকাশ, পীযুষ গোৱেলৰ হাতত আছে বাণিজ্য উদ্যোগ, গ্ৰাহক পৰিক্ৰমা, খাদ্য ৰাজহুৱা বিতৰণ আৰু টেক্সটাইল, ধৰ্মেন্দ্ৰ প্ৰধানৰ হাতত আছে শিক্ষা আৰু দক্ষতা বিকাশ উদ্যমিতা বিভাগ, প্ৰহ্লাদ যোশীৰ হাতত আছে সংসদীয় পৰিক্ৰমা, কয়লা আৰু খনি, নাৰায়ণ তাতুৰাণীৰ হাতত আছে ক্ষুদ্ৰ সৰু মজলীয়া প্ৰতিষ্ঠান। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আছে বন্দৰ, জাহাজ, পৰিবহণ, জলপথ আৰু আয়ুষ মন্ত্ৰালয়। মুখতাৰ আব্বাছ নাকভিৰ হাতত আছে সংখ্যালঘু পৰিক্ৰমা, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ হাতত আছে সামাজিক ন্যায় সবলীকৰণ, গিৰিৰাজ সিঙৰ হাতত আছে গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ, জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ হাতত আছে অসামৰিক বিমান পৰিবহণ, ৰামচন্দ্ৰ প্ৰসাদ সিঙৰ হাতত আছে তীখা, অশ্বিনী বৈষ্ণৱৰ হাতত আছে ৰেলৱে, যোগাযোগ আৰু বৈদ্যুতিন তথা প্ৰযুক্তি বিভাগ, পশুপতি কুমাৰ পৰশৰ হাতত আছে খাদ্য সংসাধন উদ্যোগ, গজেন্দ্ৰ সিং শেখাৱতৰ হাতত আছে জলশক্তি, কিৰণ ৰিজিজুৰ হাতত আছে আইন ন্যায়, ৰাজকুমাৰ সিঙৰ হাতত আছে শক্তি আৰু নতুন পুনৰ নৱীকৰণ শক্তি, হৰদীপ সিং পুৰীৰ হাতত আছে পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আৰু হাউচিং নগৰ পৰিক্ৰমা, মনসুখ মণ্ডাভিয়াৰ হাতত আছে স্বাস্থ্য পৰিয়াল কল্যাণ আৰু ৰসায়ন সাৰ, ভূপেন্দ্ৰ যাদৱৰ হাতত আছে পৰিৱেশ, বন, জলবায়ু পৰিৱৰ্তন আৰু শ্ৰম নিয়োগ, ডক্টৰ মহেন্দ্ৰনাথ পাণ্ডেৰ হাতত আছে গুৰু উদ্যোগ, পুৰুষোত্তম ৰূপালাৰ হাতত আছে মীন পশুপালন দুগ্ধ, জি কিষাণ ৰেড্ডীৰ হাতত আছে সাংস্কৃতিক পৰ্যটন আৰু ডনাৰ মন্ত্ৰালয়, অনুৰাগ সিং ঠাকুৰৰ হাতত আছে তথ্য সম্প্ৰচাৰ আৰু যুৱ কল্যাণ ক্ৰীড়া বিভাগ। স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হ'ল ৰাও ইন্দ্ৰজিৎ সিং, তেওঁৰ হাতত আছে পৰিসংখ্যা কৰ্মসূচী ৰূপায়ণ, পৰিকল্পনা আৰু কৰ্পৰেট এফেয়াৰ্ছ ৰাজ্যিক, আৰু জিতেন্দ্ৰ সিং তেওঁৰ হাতত আছে বিজ্ঞান প্ৰযুক্তিবিদ্যা, আৰ্ট ছায়েন্সৰ লগতে ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব পালন কৰিব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ। ৰাজ্যিক মন্ত্ৰীসমূহ হ'ল শ্ৰীপদ য়াছো নাইক, তেওঁৰ হাতত আছে বন্দৰ, জাহাজ, পৰিবহণ, জলপথ আৰু পৰ্যটন বিভাগ, ফলগন সিং কুলাষ্টেৰ হাতত আছে তীখা আৰু গ্ৰামোন্নয়ন বিভাগ, প্ৰহ্লাদ সিং পেটেলৰ হাতত আছে জলশক্তি আৰু খাদ্য সংসাধন উদ্যোগ, অশ্বিনী কুমাৰ চৌবেৰ হাতত আছে গ্ৰাহক পৰিক্ৰমা, খাদ্য ৰাজহুৱা বিতৰণ আৰু পৰিৱেশ, বন, জলবায়ু পৰিৱৰ্তন, অৰ্জুন ৰাম মেঘৱালৰ হাতত আছে সংসদীয় পৰিক্ৰমা আৰু সাংস্কৃতিক মন্ত্ৰালয়, লগতে জেনেৰেল অৱসৰপ্ৰাপ্ত ভি কে সিঙৰ হাতত আছে পথ পৰিবহণ, ৰাষ্ট্ৰীয় ঘাইপথ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়, কিষাণ পালৰ হাতত আছে শক্তি আৰু গুৰু উদ্যোগ, দানভে ৰাও চাহাব দাদাৰাওৰ হাতত আছে ৰেলৱে, কয়লা আৰু খনি, ৰামদাস আঠৱালেৰ হাতত আছে সামাজিক ন্যায় সবলীকৰণ, সাধৱী নিৰঞ্জন জ্যোতিৰ হাতত আছে গ্ৰাহক পৰিক্ৰমা, খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰামোন্নয়ন, ডক্টৰ সঞ্জীৱ কুমাৰ বালনানৰ হাতত আছে মীন পশুপালন আৰু দুগ্ধ বিভাগ, নিত্যানন্দ ৰায়ৰ হাতত আছে গৃহ বিভাগ,
পংকজ চৌধুৰীৰ হাতত আছে বিত্ত বিভাগ অনুপ্ৰিয়া সিং পেটেলৰ হাতত আছে বাণিজ্য আৰু উদ্যোগ বিভাগ অধ্যাপক SP সিং বাঘেলৰ হাতত আছে আইন ন্যায়ালয় ৰাজীৱ চন্দ্ৰশেখৰৰ হাতত আছে দক্ষতা বিকাশ উদ্যমিতা আৰু বৈদ্যুতিন তথ্য প্ৰযুক্তি সুশ্ৰী শোভা কাৰন্তলাজেৰ হাতত আছে কৃষি কৃষক কল্যাণ বিভাগ ভানু প্ৰতাপ সিং বাৰ্মাৰ হাতত আছে ক্ষুদ্ৰ সৰু মজলীয়া প্ৰতিষ্ঠান দৰ্শনা বিক্ৰম জাৱৰ্ছৰ হাতত আছে টেক্সটাইল আৰু ৰেলৱে ভি মুৰলীধৰণৰ হাতত আছে বৈদেশিক পৰিক্ৰমা আৰু সংসদীয় পৰিক্ৰমা মীনাক্ষী লেখিৰ হাতত আছে বৈদেশিক পৰিক্ৰমা আৰু সাংস্কৃতিক বিভাগ হোম প্ৰকাশৰ হাতত আছে বাণিজ্য আৰু উদ্যোগ ৰেণুকা সিং সাৰুতাৰ হাতত আছে জনজাতি পৰিক্ৰমা ৰামেশ্বৰ তেলীৰ হাতত আছে পেট্ৰলিয়াম প্ৰাকৃতিক গেছ আৰু শ্ৰম নিয়োগ বিভাগ কৈলাশ চৌধুৰীৰ হাতত আছে কৃষি কৃষক কল্যাণ বিভাগ অন্নপূৰ্ণা দেৱীৰ হাতত আছে শিক্ষা নাৰায়ণ স্বামীৰ হাতত আছে সামাজিক ন্যায় সবলীকৰণ কৌশল কিশোৰৰ হাতত আছে হাউচিং নগৰ পৰিক্ৰমা অজয় ভাটৰ হাতত আছে প্ৰতিৰক্ষা আৰু পৰ্যটন BL বাৰ্মাৰ হাতত আছে ডনাৰ আৰু সমবায় বিভাগ অজয় কুমাৰৰ হাতত আছে গৃহ বিভাগ দেৱসেন চৌহানৰ হাতত আছে যোগাযোগ ভগৱন্ত খুৱাৰ হাতত আছে নতুন পুনৰ নৱীকৰণ শক্তি আৰু ৰাসায়ন সাৰ বিভাগ কপিল মৰেশ্বৰ পাটিলৰ হাতত আছে পঞ্চায়তী ৰাজ প্ৰতিমা ভৌমিক সামাজিক ন্যায় সবলীকৰণ ডক্টৰ সুভাষ চৰকাৰৰ হাতত আছে শিক্ষা বিভাগ ডক্টৰ ভগৱত কিষাণ ৰাও কাৰাদৰ হাতত আছে বিত্ত বিভাগ ডক্টৰ ৰাজকুমাৰ ৰঞ্জন সিঙৰ হাতত আছে বৈদেশিক পৰিক্ৰমা আৰু শিক্ষা বিভাগ ডক্টৰ ভাৰতী পাৰবিন পাৱাৰৰ হাতত আছে স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগ বিশ্বেশ্বৰ টুডুৰ হাতত আছে জনজাতি পৰিক্ৰমা আৰু জলশক্তি বিভাগ শান্তনু ঠাকুৰৰ হাতত আছে বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ বিভাগ ডক্টৰ মুঞ্জাপাৰা মহেন্দ্ৰ ভাইৰ হাতত আছে মহিলা শিশু বিকাশ আৰু আয়ুষ মন্ত্ৰণালয় জন বাৰ্লাৰ হাতত আছে সংখ্যালঘু পৰিক্ৰমা ডক্টৰ L মুৰুগানৰ হাতত আছে মীন পশুপালন দুগ্ধ আৰু তথ্য সম্প্ৰচাৰ বিভাগ নিশিত প্ৰামাণিকৰ হাতত আছে গৃহ আৰু যুৱ কল্যাণ ক্ৰীড়া বিভাগ ভিডিঅ'টো ইমানেই এই ভিডিঅ'টোত মই সকলোবোৰ মন্ত্ৰীৰ নাম তথা তেওঁলোকে কি দপ্তৰ লাভ কৰিছে সেই সকলো সম্পৰ্কে উল্লেখ কৰিলোঁ যদিহে আপোনালোকে ভিডিঅ'টো চাই কিবা অকণ হ'লেও সহায়ক হোৱা যেন পাইছে তেনেহ'লে ভিডিঅ'টোৰ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ভাল বক্তব্যৰে ভাল মন্তব্যৰে দি মোক এই কামত উৎসাহ যোগাব ধন্যবাদ